আজি এইচএছৰ ৰিজাল্ট দিছিল আনবাৰৰ দৰে এইবাৰো মই ফেল এইবাৰ সতি মোৰ 5বাৰ হ'ল আৰু আমাৰ মা নোকিয়া মোবাইলটো ৰাতিপুৱাতে চুইচ অফ কৰি কচুৰ তলত দৈলাই দিলোঁ নহ'লে মানুহবিলাকে মানে ফোন কৰি মোৰ খবৰ ল'ব লাইটৰ ব্যৱস্থা নাছিল মই সেদা মেক্সত কিতাপ পঢ়িছিলোঁ ঘৰত খাব লগা একো নাছিল তেতিয়া গৰুৱে ছাগালে খাৱা চাপৰ খাই পৰীক্ষা দিব গৈছিলোঁ এটা সময়ত কিতাপ পঢ়িব ভাল এখন টেবুল নাছিল তেতিয়া পীৰা এখনত বহি মাটিত মই কিতাপ পঢ়িব লগা হৈছিল মোৰ এইচএছৰ মাৰ্কশ্বিটখন বিহৰ গোটেই কলেজৰ পৰা এইচএছ দিছিলোঁ চবে ঠিকেই আছিল কিন্তু ছবি আঁকাত মানে মই ছাবজেক্টটো ফেইল কৰিছিলোঁ মানে কুৱেশ্যনটো আহিছিল যিকোনো এটা বস্তু ছবি আঁকা মই কি জানো এটা বেহৰৰ ছবি আঁকি আহিছিলোঁ কি হলে তো একলা বহি আছে নো এইচএস বহি আছে এবারে মই 5বার হল পাঁচ কৰিব পাৰাই নাই আৰু এবাৰ দিবি ছয়বাৰ পাঁচ কৰিব পাৰাই নাই মই ঘৰত কি উত্তৰ দিম বাদ দি ইজি হৈছে বাসি থাকব মন নাই মই বাসি থাকব মন নাই लगा मेरा मजाक